হেল্ল' এভৰিৱান, আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো কেইদিনমান কৰা হ'ল, আচলতে মই লেট আপলোড দিছোঁ আপোনালোকলৈ। আৰু আজি মানে মই এডিট কৰি থৈ দিছিলোঁ আৰু অকণমান বাকী আছিলে কাৰণে দিয়া নাছিল বাৰু। আজি ভাবিলোঁ আপোনালোকক ভিডিঅ'টো দি দিওঁ বুলি। আৰু আমি গৈ আছোঁ শ্বিলং আৰু গুৱাহাটী গৈ আছোঁ। আৰু তাৰ এটা সৰু সৰু ক্লিপ মানে মই থৈ দিছিলোঁ এনেই আপোনালোকক দেখাবৰ কাৰণে, অলপ হাঁহি ফূৰ্তি মাজেৰে আমিনো কেনেকৈ জাৰ্ণিটো ষ্টাৰ্ট কৰিলোঁ তাকে অলপ দেখাওঁচোন আপোনালোককো। সেইবুলি মই ভিডিঅ'টো কৰিলোঁ আৰু আপোনালোককো দেখাইছোঁ দেই। এয়া দেখাই দিছোঁ। এতিয়া ক'ত গৈ আছোঁ? আমি গৈ আছোঁ গুৱাহাটী। কিহত গৈ আছোঁ আমি এতিয়া? ট্ৰেইনত গৈ আছোঁ। একদম ধুনীয়া জনশতাব্দী জনশতাব্দীত আমি গৈ আছোঁ। এইপিনে গৈ আছে আমাৰ চেন্নাজনা। জনশতাব্দী আৰু কি হ'ল, এখন মানে ষ্টল লৈ ঠাণ্ডা লাগিছে, সেইটো কাৰণে ষ্টল লৈ লৈছে। ঠাণ্ডাই বাৰবৰাই দিছোঁ। এইপিনে কেইটা কৈছে আমাৰ মই কৈছোঁ যে আমাৰ ট্ৰেইন জানি কোনোবা আহি পাইছে এনেকৈ, সেইটো কাৰণে আমি ভিডিঅ' কৰি পেলাই এটা মেমৰি হিচাপে এইবুলি চব বাগান দেখাই দিছোঁ চবতে। এই চাইডে চাইডে বাগান, একদম কি ধুনীয়া ধুনীয়া বাগান দেখাই দিছোঁ। লগত আমি গৈ আছোঁ, বাগানটোৰ লগত গৈ আছোঁ আৰু আমিও লগত গৈ আছোঁ। ট্ৰেইনখনত এনেকুৱা এক্সপিৰিয়েঞ্চ কাৰোবাৰ আছে? আমাৰ বাগান দেখা পায় কাইলৈ যাম মেঘালয়, কাৰোবাৰ আছে এনেকুৱা এক্সপিৰিয়েঞ্চ? আজি দেখোন গুৱাহাটী মেঘালয় যায় গ'লেতো ডাইৰেক্ট যাব ন শ্বিলং, কিন্তু আমি এদিন ষ্টে কৰিহে শ্বিলং, হয় নাই? কি কোৱা? গ'লেতো মানুহটো ডাইৰেক্ট যাব ন গুৱাহাটীটো শ্বিলং। আৰু আমি কি কৰিছোঁ, এদিন ষ্টে কৰি তাৰপিছত আকৌ নেক্সট ডে মৰ্ণিং যাম শ্বিলং অৰ্কিড লেক যাম। আমি খাম, ফুৰিম, এনজয় কৰিম, আকৌ reels বেক হোম, বনাম। ফটো তুলিম, পূৰা এনজয় কৰিম। দেখা দেখি হয় নাই? কি কোৱা? দেখা দেখি ট্ৰেইনখন ৰখি গ'ল। কিয় ৰখিলে? সুধিছিলোঁ ড্ৰাইভাৰজন ক'ত? ঠাণ্ডা এটা খাবলৈ মন গৈছে। ঠাণ্ডা এতিয়া ট্ৰেইনৰ ভিতৰত দিছে বোলে। ঠাণ্ডা আহিব নেকি ঠাণ্ডা? বাইদেউ নৰ্মেল আহিব আৰু সেইটো খাব বাইদেউ এতিয়া। এইটো এপ্ৰিল হৈছিলে, মই পাহৰি গৈছোঁ চব। অঁ এপ্ৰিল হৈ দিছোঁ। অঁ ঠিকে আছে মই মাৰ্চ বুলি ভাবি আছিলোঁ, মই আকৌ পঠিয়াব তাৰমানে কি আছে ওলাই দিছোঁ ওপৰলৈ দাঙি দেখোন। তুমি কি আছে? অঁ খোৱা বস্তুটো আনিছে, খাবইতো লাগিব। বাইদেউ কি লৈ আছে? খাবা নে কি বোলে? পিঠা বস্তুটো নহয় চাগে। পিঠা বস্তু বিচাৰি দিব লাগিব। আমাৰ বাইদেৱে ট্ৰেইনত পিঠা বস্তু বিচাৰিছে, পাব নেকি? এগৰাকী হা চিকেন চেণ্ডউইচ খাব মন গৈছে। নামাই দিওঁ ফেমিলি একেলগে ভৰাই দিওঁ নেকি? মোৰ নিচিনা নেকি? আমাৰ ইয়াত খাইছে বাইদেউ। পুৰা নাই কি লাগে? কি লাগে তোমাক? চিকেন চেণ্ডউইচ নমাই দিওঁ কৈছোঁ, বেয়া কৈছোঁ। হা কি কেইদিন ট্ৰেইনখন ৰখাই পেলাই খাই আহোঁ। খোলা নাই ট্ৰেইনত দাঁত খুলি পেকেট দাঁত খুলি পেকেট অঁ চৰি মই এনেকৈ খাইলোঁ এয়া পেকেট দাঁত খুলি মানে ইমানেই ভিডিঅ' কোক সোমাইছে দাঁত খুলি পেকেট খুলি মানে ভিডিঅ' পৰা ইমানেই চখ হৈছে দাঁত খুলি পেকেট খুলিব লাগে। মানে এটা লিমিট নাই লিমিট গৈছে কিন্তু মই ক'ব লাগিছোঁ দাঁতেৰে পেকেট খোলা। মই ক'লোঁ দাঁত খুলি পেকেট। মই এতিয়া ক'লোঁ আৰু বাইদেউ আমাৰ হাঁহি পাগল। কেলৈ পাগল নহ'ব? কোনো দিন নুশুনা এটা কথা যদি মই দাঁত খুলি দাঁতকেইটা খুলি দাঁত খুলি পেকেট এনেকৈ নটা বাজিলে ন এডালত সামৰি দিলা আমাৰ হাত নাই নহয়, এইখনলৈ হাত খাই হাত নাই ন এতিয়া ফিলিংছ নাহে আৰু ফিলিংছ আমাৰ হাত নাই যে এইখনে খাইছোঁ।
এনেকৈ আমি গৈ আছোঁ আৰু সঁচা কথা ক'ব গ'লে আমি মানে যোৰহাটৰ পৰা মানে আমি গুৱাহাটী পাই গ'লোগৈ ইমানেই ভাল লাগিল জাৰ্ণিটো বিৰাট ভাল লাগিলে আৰু তাৰ মাজতে মোৰ ভোক লাগিছিলে মই খোৱা নাছিলোঁ সেইটো কাৰণে মই মেগী খাব মই চেণ্ডউইচ বিচাৰিছিলোঁ আচলতে চিকেন চেণ্ডউইচ বিচাৰিছিলোঁ নাপালোঁ সেইটো কাৰণে মই মেগী খালোঁ কিন্তু ইমানেই বেয়া পালোঁ মানে চিকেন মেগী নাছিলে অকল ভেজ মেগী আছিলে সেইটো কাৰণে অকণমান আৰু খালোঁ খাবলৈ একদমেই মন নগ'লে সেইটো কাৰণে তাৰ মাজতে দেখাইছোঁ আমি কেনেকৈ যাওঁ কি কৰিছোঁ আৰু অলপমান ফূৰ্তি কৰিছোঁ এনেই আৰু ফটো আমি কৰিছোঁ আৰু ভাল পাওঁ বুলি আপোনালোকক আচলতে ভিডিঅ'টো দিছোঁ তেনেকুৱা কোনো আমাৰ মানে তেনেকুৱা নাই কিছুমানে ক'ব ন যে কিয় এনেকৈ কৈছে কিয় মানে কমেণ্ট আহিব পাৰে ন সেইটো কাৰণে মই আগতে কৈছোঁ যদি কিবা ভুল হৈছে মাফ কৰিব আৰু আমি জাষ্ট ফূৰ্তিৰ কাৰণে এনেই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ আৰু আপোনালোকক মই দেখাইছোঁ তাৰপাছত আহি গ'ল আমাৰ চিংৰা বিৰাটেই ধুনীয়া লামডিঙত চিংৰা মানে ক'বলৈ মানে ভাষা নাই আৰু বিৰাট ধুনীয়া টেষ্টি হয় খাবৰ কাৰণে আৰু চিংৰা খালোঁ আৰু আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ সঁচা কথা ক'ব গ'লে ট্ৰেইনত প্ৰায়ে মানে যিমানখিনি মানে খানা চানা ইটো বস্তু আহি থাকে ন আৰু সেই প্ৰত্যেকৰে মই অলপখিনি টেষ্ট কৰিছোঁ অলপ এই চিংৰা হৈছে ম'ম' আপোনাৰ দেখাই আছোঁ গমেই পাব ভিডিঅ'টো এই কফি আপোনাৰ লেমন ট্ৰী মানে প্ৰত্যেকটো বস্তুৱে মানে মই টেষ্ট কৰি চাইছোঁ কেনেকুৱা ভাল লাগে মানে আৰু জাৰ্ণিটো কৰি থাকিলে সৰু আৰু জাৰ্ণিটোত নহয় পাঞ্চালী বা চেন্নাজ বাত মানে বিৰাটেই ফূৰ্তি বাছ আৰু বহুতেই ভাল ফ্ৰী ফেন মানে একদম মজা লাগিলে মই এতিয়া শেষত কৈছোঁ কি যে আমিচোন পাই গ'লোঁ ফিলেই নহ'লে ন ইমানেই ভাল লাগিলে গৈ পেলাই আৰু দেখাইছোঁ ডিমাপুৰ কেনেকৈ পালে ডিমাপুৰ পাৰ হৈ আছে নামডিং আমি চিংৰা খালোঁ চিংৰাটো খাই কেনেকুৱা পালে বাইদেউ আমাৰ বাইদেউহঁতে চাহ নাপালে আমি কফি খালোঁ লাল চাহ লাগে ফটো বিচাৰিব লাগিব ন ব'লা আমি বাহিৰতে গৈ আহোঁগৈ এইটো গুচি গ'লে একো নাই পিছৰখনত আহি ৰখি দিব কেতিয়া পামগৈ বাই বাই আপডেট দি আছোঁ আৰু এনেকৈ আমি গৈ থাকোঁতে মানে ট্ৰেইনৰ মানে বাহিৰত দেখিছোঁ কি ধুনীয়া মেলা পাতিছে ক'ত হয় কি কথা একো নাজানো মই জাষ্ট এনেই ভিডিঅ'টো ক্লিক কৰি থৈ দিলোঁ যে ইমান ধুনীয়া লাগিছে চোৱা নাপাঞ্চালী বা মানে কৈছোঁ যে তোমাৰ ছোৱালী অহা হ'লে ইমান ভাল পালে হয় চাগে যাওঁ লাগিলহেঁতেন তেনেকৈ কৈছোঁ তথাপি মোৰো ভাল লাগিলে সেই তেনেকুৱাতে মই কৈছিলোঁ ম'ম' খাইছিলোঁ বুলি ম'ম' আহে চিকেন ম'ম' কিন্তু খাবলৈ ইমান ভাল নহয় সঁচা কথা ক'ব গ'লে কিন্তু হ'লেও আৰু মানে টেষ্ট কৰি চালোঁ মানে ম'ম' মানে ইমান ভাল নহয় আৰু খাব মন নগ'লে হ'লেও টেষ্ট কৰি চাইছিলোঁ তাৰে এটা দেখাই দিছোঁ খোৱা আপোনালোকক আৰু এনেকৈ আৰু ইমান ভাল নাপালোঁ অলপ পালোঁ আৰু তাৰপিছত সেয়াই একো খাই ভিডিঅ'বোৰ আৰু অলপ দেখালোঁ তাৰপিছত আমি পাই গ'লোঁ ধুনীয়াকৈ আজি মোৰ ভিডিঅ' চাই কেনেকুৱা পালে যদি ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শেষত আমি ট্ৰেইনৰ পৰা নামি পেলাই আপোনাৰ আহি গ'লোঁ আৰু হোটেল পালোঁগৈ হোটেল পাই পেলাই আৰু ধুনীয়াকৈ দেখাই দিছোঁ এয়া মোক ধুনীয়াকৈ দেখাই দিছোঁ আৰু এই মোৰ লগৰখিনি তাহাঁতি নোলালে শেষত শুই আছে আৰু মই ধুনীয়াকৈ বোলো দেখাই দিওঁ আৰু চাগে ভিডিঅ'লৈ আহিছোঁ বাই